ঈশ্বৰৰ প্ৰশংসা হওক। মহান গুৰুজনাক ধন্যবাদ দিছোঁ। আজি আপোনালোকৰ ওচৰত এটা জীৱন্ত সাক্ষ্য দিব ওলাইছোঁ। 2023 চনত মই প্ৰাৰ্থনা গৃহত প্ৰাৰ্থনা কৰাৰ পিছত মই আমাৰ গুৰুদেউতাক সেৱা কৰি মই কৈছিলোঁ যে পিতাই, মই ক'তো কৰ্মসংস্থাপন পোৱা নাই, মোক কৰ্মসংস্থাপন পাবৰ কাৰণে আশীৰ্বাদ কৰিব। পিতাই ক'লে যে মূৰত চুই ক'লে যে হ'ব বুলি। সেই কথাটোৰ পৰাই মই মনত বহুত দৃঢ় বিশ্বাস হ'ল আৰু মই পুলিচৰ কাৰণে আৰু বাকী এইবোৰ ADR গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে মই প্ৰিপেৰেশ্যন চলাইছোঁ। লগতে যেতিয়া প্ৰিপেৰেশ্যন চলাইছোঁ ঠিকে চলি আছিলে সকলোখিনি। তাৰপিছত মোৰ মনত যেতিয়া টেনশ্যন এটা থাকিব ধৰে তেতিয়া মই এই পিতাই হ'ব বুলি কোৱা কথাষাৰ মই সদায় মনত পেলাওঁ। তাৰপিছত সময়বোৰ ঠিকে চলি আছিল, প্ৰিপেৰেশ্যনো ধুনীয়াকৈ চলি আছিল। কিন্তু যোৱা বছৰ 2024 চনৰ 1 নৱেম্বৰ যিদিনা আমাৰ ফিজিকেল এক্সাম আছিলে, সেইদিনাখন তাৰ দুদিনৰ আগত বহুত ডাঙৰকৈ বৰষুণ দিছিলে। বৰষুণ দিয়াৰ ফলত তাত যিবোৰ কেণ্ডিডেট সেইদিনা দৌৰ মাৰিছিলে, গোটেই ফিল্ডখন সম্পূৰ্ণ বোকা হৈ গ'ল। তেতিয়া মনতে বহুত চিন্তা হ'ব ধৰিলে যে কেনেকৈ এতিয়া বোকাত দৌৰ মাৰিম, কাহিনী বোকাত দৌৰ মাৰি পোৱা নাই। তেনেকৈ ৰাতিটো সেই টোপনি নোযোৱাকৈ তেনেকৈয়ে থাকিলোঁ। তেনেকৈ পিছদিনাখন এক্সাম দিব গ'লোঁ। ঘৰত প্ৰাৰ্থনা কৰি গৈছোঁ যে আজি যেনে তেনে পাছ কৰিলে হ'ল বুলি। আৰু পিতাই কোৱা মই এই হ'ব বুলি কোৱা কথাষাৰ মই সদায় মনত থৈছিলোঁ। তেনেকৈ ফিজিকেল এক্সাম যেতিয়া দৌৰ মাৰিছিলোঁ তেতিয়া মনত থৈছোঁ যে আজি যেনেকৈ হ'লেও পাছ কৰিলে হয় বুলি। তেনেকৈ যেনে তেনে সেই বোকাত দৌৰ মাৰি পাছ কৰিলোঁ। তাৰপিছতে বহুত চিন্তা হৈছিলে যে মাৰ্কছটো বহুত কম পালোঁ, মই এতিয়া ৰিটেনৰ কাৰণে মাৰ্কছটো আহিবনে নাই, পাছ কৰিমনে নাই, বহুত চিন্তা হৈছিলে। তেনেকৈ ঘৰত প্ৰাৰ্থনা কৰিছিলোঁ, লঘোণ দিছিলোঁ। তাৰপিছতে ঈশ্বৰৰ আশীৰ্বাদত মই ৰিটেন এক্সাম দিব পালোঁ। ৰিটেন এক্সামো দিলোঁ, ৰিটেন এক্সামটো ভালদৰে পাছ কৰিলোঁ। তাৰপিছতে মই 3টা কেটেগৰীত মই এপ্লাই কৰিছিলোঁ। এটা কনষ্টেবল ড্ৰাইভাৰ AB আৰু এটা UB যিটো কয়। তাৰপিছতে মই ভাইভা দিওঁতে এতিয়া হেৰিয়ত যিবোৰ ল'ৰাই 2টা বা 3টা পোষ্টত জবটো পাইছে তেওঁলোকক ভাইভা দিবৰ কাৰণে এটা নিয়ম বনাই দিলে পুলিচ বৰ্ডে, যে অভাৰলেপিং নহ'বৰ কাৰণে এইটো নিয়ম বনালে যে যিকোনো ল'ৰা এজনক অকল এটা পষ্টে দিব। সেইকাৰণে মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যেতিয়া দিব দিছিলে মই কনষ্টেবল UB পোষ্টত মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলোঁ। আৰু ভাইভা এক্সাম দিলোঁ। তেতিয়া ভাইভা এক্সামো তেনেকৈ ধুনীয়াকৈ গ'ল। আৰু সেই ভাইভা এক্সাম আৰু ৰিজাল্ট দিয়া সেই মাজৰ সময়কণত মই এবাৰ এই মহান গুৰুজনাক মই এদিন সপোনত দেখিছিলোঁ। পিতাই আহি মোক সপোনত সাৱটি ধৰিছে আৰু মোক মূৰত চুই কৈছে যে তই ইমান চিন্তা নকৰিবি, তই চাকৰিটো পাবি দে। মই তেতিয়া মানে মই মনত দৃঢ় বিশ্বাস হৈছিলে যে মই এবাৰ কিবা এটা হ'লে মই ক'ৰবাত পাম। তাৰপিছতে যেতিয়া ৰিজাল্ট দিলে এই যোৱা 11 অক্টোবৰ তাৰিখে, মই তেতিয়া এই ঈশ্বৰৰ আশীৰ্বাদত কনষ্টেবল UB পোষ্টতে য'ত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলোঁ সেই কনষ্টেবল UB পোষ্টতে মই চাকৰিটো লাভ কৰিবলৈ সক্ষম হ'লোঁ। ঈশ্বৰক ধন্যবাদ দিছোঁ। এই বিশ্বাসৰ মাত্ৰেই পাব পৰা ঈশ্বৰ। আৰু মই ঈশ্বৰৰ বাক্য এটা মনত ভৰাই দিছিলোঁ যে আত্মাবিহীন হৰি মৰা আৰু কৰ্মবিহীন বিশ্বাস মৰা। তেনেকৈ মই বিশ্বাস কৰিছোঁ যে মই যদি কৰ্ম নকৰোঁ তেতিয়াহ'লে মই নিশ্চয় ফল নাপাম। সেইকাৰণে বিশ্বাসৰ লগতে মই চেষ্টাও চলাই গৈছিলোঁ। আৰু তেনেকৈ সেই ঈশ্বৰৰ আশীৰ্বাদত আজি এই চাকৰিটো লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু মহান গুৰুজনাই যে সেই মোক আশীৰ্বাদ কৰিছিলে যে হ'ব বুলি 2023 চনতে, মই সেই কথাটো সেই তেতিয়াৰ পৰাই মনত থৈছিলোঁ। কিন্তু কাকো কোৱা নাছিলোঁ যে মোক মহান গুৰুজনাই আশীৰ্বাদ কৰিছে বুলি। আজি সকলোৰে আগত মই এই সাক্ষ্যটো দাঙি ধৰিলোঁ। ধন্যবাদ।